কৃষ্ণ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ। নমস্কাৰ। এইফালে আমি আটাই মিলি কলৈ গৈ আছোঁ গম পাইছেনে? এইকেইদিন আৰু মাইকী মানুহৰ পৰা লানি নিচিঙা, সেয়ে আমিও পাছ পৰি থকা নাই দেই। সকলোৰে লগত লাইন মিলাই আমি টমটমত উঠি পেলাই গৈ আছোঁ বেংকলৈ। আকৌ আৰুনো কলৈ যাম, লাখপতি বাইদেউতো আমাৰ মৰমৰ ষ্টেট বেংকখনলৈ আহি পাই গ'লোহি দেই। আধা আধি গ'ল গ্ৰামীণলৈ আৰু আমি আধা আহিলোঁ ষ্টেট বেংকলৈ, যিহেতুকে আমাৰ একাউণ্টটো ইয়াতেই আছে। বেংকৰ কৰ্মচাৰী হ'ব লাগিব ফিউচাৰত, সেইকাৰণে আমাৰ চুনুমুনুক লৈ আহিছোঁ দেই বেগখন অকণমান ফুৰাবলৈ বুলি, ষ্টেট বেংকটো। আজি পিছে কেৱল চেক দিয়া কাম নহয়, বহুতো মোৰ বজাৰ কৰিবলগীয়া আছিলে। তো ফাৰ্ষ্টতে আহিলোঁ কাপোৰ দোকানত, যিহেতুকে আপোনালোকক কৈ আছোঁ আমাৰ বিশেষ দিন এটা একদম কাষ চাপি আহি আছে। সেয়ে আহি গ'লোঁ সোণমানুৰ জেঠাইকৰ দোকানলৈ। তাৰ পাছতে আহিলোঁ এবাৰ পাৰ্লাৰলৈ। জানেই আৰু হাবি বনবোৰ অকণমান চাফ চিকুণ কৰি ল'লোঁ, মানে ছোৱালী শুই গ'ল এইফালে দেখিছে আৰু, আধা চেলাউৰি থ্ৰেডিং কৰিলোঁ আৰু আধা নাই। তাৰপাছত যিয়ে নহওক পেট পূজাটো মেইন, সদৌ শেষত পেট পূজা কৰিলোঁ, তাৰপাছত ঘৰলৈ আহিলোঁ। এই যে দৃশ্য দেখিছে ঘৰলৈ অহাৰ বাটত দেই, জুৰি আহাপাজোৰ দেখিলোঁ। তাতে আজি মানে শিৱৰাত্ৰি লগ্না ভগাই নাই, শিৱৰাত্ৰি আছেই। তো সেয়াই আৰু বহুত বেছি মানে মনত ভয় এটাও লাগিলে। আৰু বহুতে কয় জুৰি আহাপ দেখিলে ভাল, তো ভাল বুলি ভাবি লৈছোঁ আৰু। ভালনে বেয়া আপোনালোকে ক'বচোন দেই।